হেল্ল' বন্ধু বান্ধৱীসকল, আজি আমি অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মটৰ পোলাও বনাম বেলেগ ষ্টাইলত। চ' ভিডিঅ'টো ৱাচ কৰিব, চাব, লাইক কমেণ্ট কৰিব। কেইটামান মটৰ লৈ লৈছোঁ মই। মটৰটো ফ্ৰিজত আছিলে, ফ্ৰিজৰ পৰা ওলোৱাৰ কাৰণে আইচ লাগি আছে। লং কেইটামান লৈ লৈছোঁ, এটা ডাঙৰ ইলাচি লৈছোঁ আৰু 6-7টা সৰু ইলাচি লৈছোঁ, গ্ৰীণ ইলাচি, ডালচেনি লৈছোঁ আৰু অলপ দুটা জলকীয়া চপ কৰি লৈছোঁ। আজি মোৰ পোলাওটো অলপ স্পাইচি হ'ব, মই কোনো ধৰণৰ চুইট ব্যৱহাৰ নকৰোঁ। চ' প্ৰেছাৰ কুকাৰ গৰম হৈ গৈছে, তাত মই অকণমান ৰিফাইন ঢালিলোঁ। জলকীয়া এড কৰাৰ কাৰণে মই পোলাওত ঘি এড কৰা নাইকিয়া। জ্বলা আৰু জ্বলাৰ লগত কম্বিনেশ্যন ভাল নালাগে ঘিউৰ, ত' সেইবাবে মই ইউজ কৰা নাইকিয়া। ঠিক এনেদৰে তেলটো অকণমান গৰম হ'বলৈ দিম। তাৰপিছত মই যিখিনি মছলা লোৱা আছিলে, হোল মছলা, সেইখিনি দি দিলোঁ। দি দিয়াৰ পিছত অকণমান লৰাই লওঁ, এনেদৰে লৰাই লওঁ। মছলাখিনি অকণমান ফ্ৰাই কৰি ল'ম। হৈ গৈছে। অলপ ষ্ট্ৰীমটো কমকৈ দিব, যাতে মছলাখিনি জ্বলি নাযায়। তাৰপিছত মই মটৰকেইটা এড কৰি ল'ম। মই যিহেতু পোলাও কম পৰিমাণেৰে বনাম, সেইবাবে মই কম বস্তুৱে ব্যৱহাৰ কৰিছোঁ। আপোনালোকে আপোনালোকৰ অনুপাতত ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই জলকীয়াকেইটা দি দিছোঁ, 2টা জলকীয়া কাটি ৰাখিছিলোঁ, সেয়া দি দিছোঁ। ধুনীয়াকৈ অকণমান লৰাই ল'ম। এনেদৰে আপোনালোকে লৰাই ল'ব, যাতে মছলা মটৰ তলত লাগিব নোৱাৰে। এতিয়া মই ৰাইচ কেইটামান তিয়াই থৈছিলোঁ, 2জন মানুহৰ কাৰণে বনাইছোঁ মই পোলাওটো। ৰাইচকেইটা মই এতিয়া ধুনীয়াকৈ দি দিম। ৰাইচকেইটা ধুনীয়াকৈ দি দিলোঁ। ৰাইচকেইটা মই 6-7 মিনিটমান ভিজাই ৰাখিছিলোঁ। ৰাইচকেইটা দিয়া হৈ গ'ল। এতিয়া মই ধুনীয়াকৈ লৰাই দিম। লৰাই ল'লোঁ। এতিয়া মই কাজু কেইটামান ইয়াত এড কৰিম। কাজুকেইটা মই ফ্ৰাই কৰি লোৱা নাছিলোঁ, সেইবাবে মই কাজুকেইটা যেতিয়া ৰাইচৰ লগত একেলগে বইল হৈ যাব, সেইকাৰণে মই কাজুকেইটা পিছত ব্যৱহাৰ কৰিছোঁ। পোলাওত কাজুৰ ফ্লেভাৰটো ভাল লাগে, সেইবাবে মই কাজু এড কৰিছোঁ। আপোনালোকেও ব্যৱহাৰ কৰিলে কৰিব পাৰিব, যদি নাই নকৰিলেও কথা নাই। সোৱাদ অনুসৰি অকণমান নিমখ দিছোঁ। মই চেনি এড কৰা নাই ইয়াত। অলপ মিঠাটো ভাল নালাগে, সেইকাৰণে মই ইয়াত চুইট এড কৰা নাইকিয়া। ঠিক এনেদৰে লৰাই ল'লোঁ। হৈ গৈছে। এতিয়া ইয়াত মই পানী এড কৰিম। ধুনীয়াকৈ ভাজি ল'লোঁ। এতিয়া মই পানী দি দিম ইয়াত। আপোনালোকে বনালে এনেদৰে পানী আপোনালোকৰ চাউল অনুসৰি পানীটো দি ল'ব। এতিয়া মই কুকাৰৰ ঢাকনিখন মাৰি দিম। মাৰি দি লৈ পেলাই ইয়াৰ চিটি মৰালৈ ৰখি থাকিম। পোলাও হৈ গৈছে। চিটি মাৰিলে কুকাৰে। আপোনালোকেও সহজতে যদি বনাব বিচাৰে বেলেগ ষ্টাইলত পোলাও, এনেকৈ মোৰ ৰেচিপি ব্যৱহাৰ কৰিব পাৰে। মোৰ ৰেচিপি বুলি নহয়, আপোনালোকৰে ৰেচিপি বুলি ক'ব লাগিব। চ' হৈ গৈছে। এতিয়া ইয়াৰ ঢাকন খুলিম। দেখিব পাৰিছে আপোনালোকে কি ধুনীয়াকৈ সুন্দৰভাৱে পোলাও ৰেডি হৈ গৈছে বেলেগ ষ্টাইলত। ইয়াত কোনো চুইট ব্যৱহাৰ কৰা নাই। এনেদৰে আপোনালোকৰ পোলাও তৈয়াৰ হৈ যাব। এতিয়া ঢাকনটো খুলি অকণমান সময় ৰাখি দিম। ত' গুড ফুড, গুড হেল্থ। আজি ডিফাৰেণ্ট ষ্টাইলত মটৰ পোলাও বনালোঁ। আপোনালোকেও চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। Thank you watching my YouTube channel.